আৰু বোলে তই বোলে সেই ইনষ্টাগ্ৰামত বোলে সেই আৰু লাইভটোত বোলে সেই বনৰীয়া কিবা কৰিছ কথাটো হয়নে নহয় হা কাম নাই আৰু হা তোৰ এই মই তোৰ মোবাইলটো সেই বনৰীয়া কবাবলৈ দিছিলোঁ কোনে কৈছে এইবোৰ আপোনাক দেউতা এইবিলাক মিছা কৈ লাভ নাই এইবিলাক হোৱাটছআপ ফেচবুক সেইবিলাকত মই নাই দেউতা মই অকল পঢ়াত মন দিওঁ এইবিলাক ফকতীয়া বস্তু মই নাই দেউতা মই ইনষ্টাগ্ৰাম সেইবিলাক লাইভ চাইভ মই কাৰো লগত কথাও নাপাতো মই ডাইৰেক্ট কৈছোঁ মই দেউতা কথা কৈছে পঢ়াত মন দিছে হা কিডাল শিকিছ তই পঢ়ি শুনি কিডাল শিকিছ গৰু গাধটো কি শিকিছ তই মোক কচোন আপুনি কি শিকিলে ক'বলৈ আহিছে তই স্কুল গৈ কি শিকিলি তই স্কুলত গৈ কি ঘটিটো শিকিলি তই সেইটো কম আমি স্কুলত প্ৰাৰ্থনা কৰা সময়ত বহুত কিবা কিবি মহৎ লোকৰ বাণী বহুত শিকিলো আমি কথা কৈছে কি মহৎ লোকৰ বাণী ন তই মহৎ লোকৰ বাণী ন তেনেহ'লে তই মহৎ লোকৰ বাণী এটা শুনা মোক আৰু ঠিক আছে তেতিয়াহ'লে মই ক'ম হা সত্য সদায় জয় কোনে কৈছিলে ককায়ে কৈছিলে মহাত্মা গান্ধীয়ে কৈছিলে এটা তাৰপিছত অহিংসা পৰম ধৰ্ম সেইটো মহাত্মা গান্ধীয়ে কৈছিলে এটা নহ'ব এইটো ভাল লাগিছিলে এইটো ভাল লগা নাই নহ'ব অহিংসাৰ পৰম ধৰ্ম বুলিতো কোনে শিকাইছিলে বেটা কোনে শিকাইছিলে অহিংসাৰ পৰম ধৰ্ম নহয় হিংসাৰ পৰম ধৰ্ম যিটো শিকাইছো সেইটো মনত ৰাখিবি আজিকালি দিনকালত অহিংসা নহয় হিংসাৰ পৰম ধৰ্ম হয়নে নহয় আৰু আজিকালি তই কি ক'ম আৰু হিংসা পৰম ধৰ্ম বুলি কিয় কৈছো বুঢ়া লোকে বুজিছে হয়নে নহয় জীৱনৰ কোনো মূল্য নাই তোমাৰ জীৱনটো এটা অৰ্ডাৰযোগ্যহে হৈ গৈছে বাদ দিয়ক থওক দেউতা এজন মানুহে দেশ সলনি কৰিব নোৱাৰে গম পাইছে নাই আৰু আমি এইবিলাক খাব লাগে শুব লাগে আৰু এইবিলাকে আজিৰ যুগত কোনো এইবিলাক কথা ভাবি নাথাকে মহৎলোকৰ বাণী এইবিলাকৰ একো অৰ্থ নাই আৰু আপোনাৰ কথা কোনো কাণত নোসোমায় কেতিয়াকে সোমাই কেতিয়াকে উলিয়াই দিব আৰু মুঠতে মোক শুনিবলৈ মানে কি আমাৰ মায়ে চব্জি কাটিবলৈ মাতি আছে মই যাওঁ হ'ব তোক শুনিবলৈ মন নাই তই যাব পাৰ কুকুৰ এতিয়া মাৰ লগত পাচলি কাটগে পিছত ঘনীয়াৰ লগত কাটিব লাগিব তই হিংসাৰ পৰম ধৰ্ম হয়নে নহয় ভিডিঅ'টোত হিংসাই পৰম ধৰ্ম ক'লোঁ এইটো কিবা ভুল কৈছোঁ যদি ক্ষমা কৰিব কিন্তু হিংসা পৰম ধৰ্মটোৱে হৈছে বাহিৰৰ দেশতো বাদ দিয়ক আমাৰ অসমতে হৈছে ইজনে সিজনক কি আৰু মানে অকণমান সময়তে মানুহৰ জীৱন গুচি যায় মোৰতো বহুত সৰু মানুহ ইমানটো মই ভালকৈ বুজি নাপাওঁ চাগে আপোনালোকৰ অকণমান যিমানটো বুজি পাইছোঁ অকণমান বুজাবলৈ চেষ্টা কৰিলোঁ আৰু দেশখন এজনে নহ'লেও গোটেই চব মানুহ মিলি কিনে সলনি কৰিব পৰা যায় চবৰে যদি একে মতামত হয়